মেলা অহা খৰচটো মেলাতে উলিয়াই ল'লো। তো কাহিনীটো মই এনেকুৱা, ৰাতিপুৱা আজি আয়ুষে ভৰিখন ভাঙি ল'লে। মানে কিহে পাইছিল জানো, স্কুল যোৱাৰ আগতে চাইকেল লৈ অলপ ষ্টাণ্ড দেখাই আছিল, পৰি লৈ ভৰি এখনৰ চাল বাকলি এৰাই ল'লে। আকৌ তাক লৈ মই ফাৰ্মাচী আহিলো, কিন্তু বন্ধ। ক'তনো ইমান সোনকালে খুলিব। আকৌ আহিলো হস্পিটেলো বন্ধই, খুলিবহে। কিন্তু তাত থকা মানুহজনে মোক চিনি পায়। তাৰ কাহিনীখিনি ক'লো। মানুহজনে ক'লে ছালহে এৰাইছে, ড্ৰেছিং কৰি মলম লগাই দিওঁ। আৰু ড্ৰেছিং কৰাৰ সময়ত সি পাই গৈছে, হাঁহিবই নে কান্দিবই মানে বম পাইছে আজি। বাৰু যি কি নহওক, মলম চলম লগাই মেলি বেণ্ডেজ পাতি কৰি দিলে। আৰু সি বোলে স্কুল যাবই, সেইকাৰণে পেঞ্চন লৈ আনিছিলে। যাব হাক দিছিলো আজি, নামানে, যাবই বোলে। বাৰু একো নাই, যাম বুলি ভাবিছে যদি কোনেও ৰখাব পাৰিব। এতিয়া হৈছে 8:41, 9টাৰ পৰা স্কুল হ'ব, আৰামত পাই যাব। আৰু তাক স্কুলত পেলাই থৈ আকৌ মই আহিলো দোকান। আজি বম গৰম, মানে ৰাতিপুৱাৰ পৰা টিকা ফটা দি আছে। কিন্তু ৰ'ব, অলপ টাইমৰ পাছত আকৌ ঠাণ্ডা হ'ল, ধুমুহা অহা নিচিনা কৰিছে। বাৰু ঠাণ্ডা পৰোঁতে চেণ্টাৰৰ পৰা আহোঁগে, দোকানৰ মানুহখিনি লৈ আনোগে। আৰু চেণ্টাৰ আহি বস্তু পাৰিব লৈ পেলাই আকৌ দোকান আহিলো। আহোঁতে আকৌ মাংস অলপ লৈ আনিলো, তাকে এতিয়া বনাই মেলি দুপৰীয়া সাজ খাই ল'লো। আৰু সন্ধিয়া যাব হ'লো মেলা। এইফালে ড্ৰাইভাৰ ছাৰ আহি গ'ল, এতিয়া হাম যায়গা মেলা দেখি। আৰু সেই আচাওক আঁতৰৰ পৰা জিলিকি আছে। আৰু আহিয়ে এইফালে আৰম্ভ হৈ লাষ্ট প্ৰাইজ স্কিম ভাগ, যিটো কিনাৰ 1 ঘণ্টাৰ পাছতহে আপোনাৰ পেটত পৰিব। কাৰণ বাৰু এতিয়া অলপ টাইম ঘূৰি মেলি আহিলো 10 টকা লগাই 1 টকা নিবলৈ, কিন্তু হাৰিলো। লাষ্ট পাই আকৌ আহিলে বেলেগ এটা গেম খেলিবলৈ, য'ত এনেকৈ নাম্বাৰ মাৰিব লাগে, চেম নাম্বাৰ পৰিলে পইচা ডাবল হৈ যায়। আমাৰ ওচৰতে সৰুকৈ লগালে 50 টকা, আৰু লগালগ পাই গ'ল সি 100 টকা। মই বোলো চাওঁচোন মোৰ ভাগ্যত বা কি লিখা আছে, আৰু 50 টকা লগাই দিলো। দুডাল দিছে, এডাল মই লৈছো আৰু চিমানো লৈছে, আৰু দুইটাই মাৰিলো। লগালগ 100 পাই গ'লো। ভাগ্য ভাল, 100 এটা পালো। আৰু পইচাটো লৈ পেলাই বোলো নাই, 50 টকা লাভ হ'ল ন, এতিয়া ঘৰ যোৱাই ভাল। আৰু মেলা অহা খৰচটো মেলাতে উলিয়াই ল'লো।